Hey guys, welcome to my YouTube channel Parag Vlogs 2.0 আৰু আজি আমি যিহেতুকে আজি শিৱৰাত্ৰি পূজা আছো তাৰ আমি গৈ আছো হিন্দাল মন্দিৰলৈ আৰু মই আছো মামাহঁতৰ ঘৰলৈ মামাহঁতৰ ঘৰৰ পৰা মই গৈ আছো হিন্দাল মন্দিৰলৈ আৰু আমি আহি পালো এইটো হ'ল প্ৰথম গেট যেটো হিন্দাল মন্দিৰৰ গেট হয় আৰু এটা গেট আৰু গাড়ীবোৰ বলে মন্দিৰৰ ওচৰত পাৰ্কিং কৰিব নোৱাৰি তাৰ বাবে সকলোৱে ইয়াত গাড়ীবোৰ থৈ দিছে আৰু আমাৰ গাড়ীখনত থৈ আমি বুলি গৈ আছো আৰু আমি অকমান খোজ কাঢ়ি আহি পালোহি মন্দিৰ পালো আৰু মানুহ হৈছে অকমান আমাৰ দেৰি হ'ল আৰু গৈ আছো আৰু এইখনে হ'ল পূজাস্থলী আৰু এইবোৰ পানী আৰু এইটো কিবা সেলফি পইণ্ট নেকি আজিকালি যে ওলাইছে পূজাস্থলীটো বেয়া ফটো উঠ আৰু এইটো গণেশ So guys, পূজা আহি বহুত ভাল লাগে আৰু মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিলো তাৰপিছত গৈ আছো মানুহ হৈছে বহুত
আৰু এইটো মন্দিৰৰ ভিতৰৰ যিখিনি সকলে সেৱা কৰে আৰু এইডাল গছডালতো সকলোৱে সেৱা কৰে আৰু মানুহে কোৱা মতে এইডাল গছত যেতিয়া পাৰ্বতী মৃত্যু হৈছিল তেতিয়া শিৱই এই গছডালত আহি চকুৰ পানী পৰিছিল আৰু চকুৰ পানী পৰোঁতে এই গছডালৰ নাম আছিল হিঞ্জল। হিঞ্জলৰ পৰা ইয়াত হৈছে হিন্দাল আৰু এইডালক হিন্দাল গছ বুলি কয় আৰু হিন্দাল গছৰ ওপৰত এডাল প্ৰকাণ্ড সাপ এডাল বনাই থৈছে চিমেণ্টেৰে আৰু এইবোৰ সকলোৱে গামোচা দিছে ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰি এইটো শিৱলিংগ চাওক গাইজ বহুত ভাল লাগে আৰু মন্দিৰটোত আহি বহুত মানুহ হয় শিৱৰাত্ৰিৰ দিনা আৰু আহি ভাল লাগে আৰু গৰম গৰম জেলেপি খাই ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই আৰু লগ পাম নেক্সট ভিডিঅ'ত।